হাগ্ৰামা মহিলাৰে ওৱান মেন আৰ্মি হিচাপে চৰকাৰ চলাই আছিলে আৰু বাকী কাৰো একো নাছিলে সেইটো গণতন্ত্ৰত কেতিয়াও হ'ব নোৱাৰে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয় তেনেকুৱা সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এটাত আজি যদি তেখেতসকলে কয় যে এইটো যদি NGO চলাইছে এটা আমাৰ যেটো সৰকাৰ আছে যেটো বডলেণ্ডৰ যেটো গেপ আছে যেটো মানে প্যাৰামিটাৰস বিলাক যেটো ডাউন হৈ আছে ইয়াত মানে হেলথ সেক্টৰত বহুত ডাউন হৈ আছিল ইয়াত এডুকেশনত বহুত ডাউন হৈ আছিল লাইভলিহুড ম্যানেজমেন্টৰ ডাউন হৈ আছিল ৰুৰেল ডেভেলপমেন্টৰ অৱস্থা ভাল নাছিল আজি তেখেতসকলৰে মানুহবিলাকে সদনত কৈ আছে এসেম্বলিত কৈ আছে ডেভেলপমেন্ট দেখা নাই আমাৰ সৰকাৰটো 2 বছৰে হৈছে তেখেতসকলেতো 17 বছৰ কৰিছিলে ৰাস্তা এটা বনালি কি 2 বছৰত শেষ হৈ যায় নেকি দলং এটা বনালি 2 বছৰত শেষ হৈ যায় নেকি কিবা এটা ভাল কাম কৰিলে হি 2 বছৰত শেষ হৈ যায় নেকি তেখেতসকলে 17 বছৰত কৰা নাই হিতুহে দেখা নাই তেখেতসকলে আমিতো 2 বছৰত বহুত আৰম্ভ কৰি দিলো ইতিমধ্যে বহুত কাম তেখেতসকলে যদি আমাৰ লগত যাব বিচাৰে আমি লৈ যাব পাৰো তেখেতসকলক সো এই কাৰণে আজি যিবিলাক সাস্টেইনেবল কাম হৈছে তেখেতসকলে এই কামবিলাক দেখা নাই আৰু ইয়াত আজি UNDP আজি আমাৰ লগত কাম কৰিবলৈ আহিছে যেটো অল ওভাৰ ওয়াৰ্ল্ড তেখেতসকলে কাম কৰি আছে ভিজন ডকুমেন্ট প্ৰিপেয়াৰ কৰিছে গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ লগত কাম কৰি আছে তেখেতসকলে বহুত ষ্টেটৰ লগত কাম কৰি আছে আমাৰ লগতো কৰিছে ইউনিসেফ আমাৰ লগত কাম কৰিছে আজি অল ওভাৰ ওয়াৰ্ল্ড ইউনিসেফে কাম কৰি আছে হেলথ সেক্টৰত চিলড্ৰেনছ বিলাক কেনেকৈ মানে নিউট্ৰিচিয়াছ মানে নিউট্ৰিশনটো মানে দিব পাৰে বিভিন্ন সেক্টৰত তেখেতসকলে কাম কৰি আছে আজিম প্ৰেমজী ইউনিভাৰ্সিটি আজি আমি স্কুলবিলাক টিচাৰ ট্ৰেইনিং হোৱা নাছিল অফিচাৰবিলাকৰ ট্ৰেইনিং কত নহয় সো তেখেতসকলৰ কেনেকৈ মানে ষ্ট্ৰেংথেন কৰা হ'ব কোৱালিটি কেনেকৈ ডেভেলপ কৰিব এই কাৰণে আজি আজিম প্ৰেমজী ইউনিভাৰ্সিটিৰ MOU সাইন কৰি আমাৰ অফিচাৰসকলৰ ট্ৰেইনিং হৈ আছে অফিচাৰসকলক আজি আমি strengthen কৰি আছো তেখেতসকলৰ ক্যাপাসিটি বিল্ড আপ কৰি আছো টিচাৰসকলৰ ট্ৰেইনিং কৰি আছো আমি আজিম প্ৰেমজীৰ লগত তেনেকুৱা টাটাৰ লগত আমি কাম কৰিছো আগষ্টৰ লগত সায়েন্সৰ ওপৰত কাম কৰি আছো যেটো নেকি BPF এ অহা 100 বছৰতো চিন্তা কৰিব নোৱাৰিব আজি আমাৰ সায়েন্সত আমি বহুত তলত পৰি আছো সেই সায়েন্সটো উঠাবৰ কাৰণে আগষ্ট ফাউন্ডেশনৰ লগত আমি কাম কৰি আছো ইতিমধ্যে ইনফোসিসে 10 কোটি টকা আমাক মানে আমাৰ অঞ্চলৰ কাৰণে গ্ৰান্ট কৰিছে ইনফোসিস কোম্পানীয়ে সায়েন্সটো যাতে ইয়াত ডেভেলপ কৰিব পাৰে আমিও অলপ পইচা দি প্লাই এটো আগুৱাই নিব বিচাৰিছো 2023-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोना मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन